হয় ৰতন ৰতন আহিলি আহিলোঁ দে তই কৈছিলি যে অহাকালি আহিবি বুলি সেইকাৰণে আহিছোঁ সোমবাৰ এক্সাম আছে কি এতিয়া আজিও তই প্ৰশ্ন সুধিবি নেকি মোক অভিধানখন চাই আহি তোক আজি প্ৰশ্ন সুধিবলৈকে আহিছোঁ হয় তই কালি যে মোক লাজ দিছিলি মই যোৱাকালি পূৰা গীতা আৰু একদম ৰামায়ণ একদম পঢ়ি আহিছোঁ দে ঠিক আছে মই সুধিব পাৰোঁনে সুধ মই দিব ৰাজি আছোঁ উত্তৰবোৰ তেন্তে ক এই যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৰ চুলি আৰু দাড়ি কোনে কাটিব পাৰে ভাই ইয়াৰ উত্তৰ মই চকু মুদি ফৰফৰাই দিবলৈ মই ৰেডি আছোঁ তই শুনিবি নেকি ক এই উত্তৰটো ক না তই ক'ত চকু কাণ মুদি ফৰফৰা এইবোৰ বাদ দে তই উত্তৰটো দি যা শুন প্ৰধানমন্ত্ৰী অৰ্থাৎ সন্মানীয় ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ চুলিটো বা দাড়িবোৰ তোৰ বাপেৰে কাটিব পাৰে ঐ তই কি কৈছ মোৰ বাপেৰে কাটিব পাৰে তই কি বুলি ক'ব বিচাৰিছ কেনেকৈ কাটিব পাৰে মোৰ বাপেৰে তোৰ বাপেৰ নাপিত নহয় নেকি ধুনীয়া ৰঙালাও বজাৰ বেঙেনা বজাৰত তোৰ দেউতাৰাই চুলি কাটে বুলি মই শুনিছোঁ একদম ৰাইট এনচাৰ মই সেইটোৱে উত্তৰ দিব বিচাৰিছিলোঁ যে নাপিত কিন্তু মোৰ দেউতা নাপিত হয় ঠিক আছে দে তই এটা প্ৰশ্ন সুধিলি আজি তোক মই এটা প্ৰশ্ন সুধিম তই উত্তৰ দিবিনে নিশ্চয় দিম 100% চিয়'ৰ তই মাত্ৰ সুধি যা তেন্তে কচোন এই যে ৰেলগাড়ী নহয় ৰেলগাড়ী মুঠতে ইংলিছত ট্ৰেইন বুলি কয় যে এই ট্ৰেইনৰ চকাত কোনে পাম মাৰে ভাই তই মোৰ কলিজা খুলি খুলি খাবি মই গম পাইছোঁ দেই তই মোৰ একদম মানে কলিজা খাই পেলাবি কেলে কি হ'ল তই উত্তৰটো দে আকৌ মোক গাধ মূৰ্খ জদা মূৰ্খ ট্ৰেইনৰ চকাত পম মাৰে নেকি ট্ৰেইনত না টিউব আছে না টায়াৰ আছে ট্ৰেইন লোহাত চলে লোহাৰ চকা আছে টায়াৰ নাই টিউব নাই কোনোবাই পম মাৰিব নেকি তোৰ নিচিনা গাধও মাৰিব পম ভাই তেত চালা তোক মই বেলেগ এটা প্ৰশ্ন সুধিম বুলি ভাবি আছিলোঁ পাহৰি থাকিলোঁ এইটো সুধি পালোঁ তেত চালা মোৰ কি যে মানুহ বাইলুং ছাৰৰ ছোৱালীৰ প্ৰেমত পৰি তই চেছ হ'লি মই গম পালোঁ তোৰ চেছ মই গম পাইছোঁ তই চেছ হ'লি চেছ নহয় তেনেকৈ নকবি না কথাটো হ'বও পাৰে কিন্তু মই মানে কেতিয়াবা অলপমান ভুল হৈ যায়তো ৰহি চহি খাই দিলে কেতিয়াবা মানে মাইনাছটো প্লাছ দেখি পাওঁ প্লাছটো মাইনাছ এনেকুৱা হৈ গ'ল মানে খেলটো হয় তই কোৱাটোৱে হয় দে বাকী ঠিকেই আছে তই কোৱাটো উত্তৰটো বা প্ৰশ্নটো মই বুজি পাইছোঁ কিন্তু তই ঘপকৈ যদি এনেকৈ কৈ দিয় কেনেকুৱা হ'ব বাৰু কথাবোৰ নহয় তোক বুলিয়ে সুধিলোঁ আনক হ'লে থৰেই না সুধিলোঁ হয় মই হ'ব ঠিক আছে দে আজিলৈ হ'ব আৰু ভালো লগা নাই গাটো মই যাওঁগৈ তই যা ঠিক আছে দে প্ৰশ্ন তাই হ'ল আজি হ'ব তই লাজ পালি চাগে ন সেইকাৰণে মোক এনেকুৱা কৈছ হ'ব চব কথা বাদ দে মই যাওঁগৈ যা মই যাওঁগৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তলৰ বেল বাটনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পুনৰবাৰ পাবলৈ ধন্যবাদ তই আৰু দুটা বস্তু পাহৰি গ'লি নহয় লাইক কমেণ্ট এই দুটা ক'লৈ গ'ল গতিকে গাইজ মই পুনৰবাৰ কৈছোঁ আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যাবলৈ সহায় কৰক নিতৌ নতুন নতুন ভিডিঅ' আমি দি যাবলৈ সদায় চেষ্টা কৰিম ধন্যবাদ